Hello friend, আজি এইবিধ কি বস্তু বাৰু আপোনালোকে জানেনে? কিছুমানে চিনি পায় বাৰু কিছুমানে নাপায়। আজিকালি ল'ৰা ছোৱালীবিলাকে বেছিভাগেই চিনি নাপায় বাৰু। আমাৰ নিচিনা মানুহ সকলোৱে চিনি পায়। এইবিধ হৈছে ক'লা জামু। এই হৈছে ক'লা জামু হ'ল এবিধ মানে গ্ৰীষ্মকালত হোৱা ফল, যাৰ এই মানে সময়টোতে এই গ্ৰীষ্মকালতে এই ফলবিধ পোৱা যায়। গতিকে পাওঁতেই আমি খাই লওঁ বুলি ভাবোঁ আৰু সেইকাৰণে বজাৰৰ পৰা এইখিনি লৈ আনোঁ। ইয়াৰ মুখ্য উপকাৰিতা হ'ল ডায়েবেটিছ নিয়ন্ত্ৰণ কৰা, হজম শক্তি বৃদ্ধি কৰা, তাৰোপৰি হৃদযন্ত্ৰ সুস্থ কৰি ৰখা। ইয়াৰ উপৰিও ইয়াত এণ্টি অক্সিডেণ্ট থাকে, যিয়ে শৰীৰক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে। সেইকাৰণে কি হৈছে, আমি এই সময়টোতে বজাৰত সময় অনুযায়ী বজাৰত যিবোৰ ফল পাওঁ সেই ফলবিলাক আনি খাবলৈ আমি যত্ন কৰিব লাগে। বহুতৰ অৱশ্যে বাৰীতেই জামু গছ থাকে। এই ফলবিধ গাঁওবিলাকত আগতে বেছিভাগেই এই ফলবিধ পোৱা গৈছিলে, কিন্তু আজিকালি সাধাৰণতে কি হয়, গছ চছ কাটি সকলোৱে চাহ বাগান বা তেনেকুৱা চাচি বাগান এনেকুৱাবিলাক কৰিবলৈ লোৱাৰ ফলত এই গছবোৰ নাইকিয়া হৈ গৈছে। আমাৰে কালি বজাৰত পালে, পাই লৈ আনিলে। সেইকাৰণে বোলো আপোনালোককো দেখুৱাওঁ, আপোনালোকৰ লগতো এই বিষয়ে কিছু কথা পাতোঁ। ক'লা জামুত থকা উপাদানসমূহে তেজত শৰ্কৰাৰ স্তৰ কম কৰাত সহায় কৰে। ইয়াত ফাইবাৰ থাকে বাবে হজমৰ বাবেও ভাল। ইয়াত যথেষ্ট ফাইবাৰ থাকে, গতিকে এই ফাইবাৰে আমাক হজম কৰাত সহায় কৰে। ক'লা জামুত আছে ভিটামিন কে, ফচফৰাছ, জিংক, মেগনেছিয়াম, আইৰণ প্ৰভৃতি উপাদান আছে। কেইবাটাও গৱেষণাত প্ৰমাণিত হৈছে যে এক বাটি জামুৱে ৰক্তৰ শৰ্কৰা নিয়ন্ত্ৰণত সহায় কৰে। গতিকে ই মানে কি হৈছে, একেবাৰে ডায়েবেটিছৰ কাৰণে মহৌষধ। আৰু ইয়াৰ গুটিটো যদি শুকুৱাই লৈ গুড়ি বনাই ৰাখি থোৱা হয়, তাৰ এচামুচ খালেও ভাল বুলি কয়। আৰু সেইকাৰণে কি হৈছে, ক'লা জামু গছজোপা যথেষ্ট ওখ আৰু তললৈ পৰিলে তাৰমানে সি অতি পকাবিলাক তললৈ পৰিলে সি ফাটি যায়। সেইকাৰণে আমাৰ এতিয়া কিছুমান থোকেৰে পাইছে বজাৰত, এনেকেই লৈ আনিছে এইখিনি। গতিকে আপোনালোকে এই ক'লা জামুবিধ পালে খাবলৈ চেষ্টা কৰিব। ল'ৰা ছোৱালীকো এই ক'লা জামুৰ বিষয়ে জনাব, খাবলৈ দিব। অৱশ্যে বহুত ল'ৰা ছোৱালী এইবিলাক মুখতেই নিদিয়ে, কিয় জানো নাজানো। মোৰ ছোৱালীজনীকো মই অৱশ্যে সৰুতে, এতিয়াতো তাই ডাঙৰেই হৈ গ'ল বাৰু, সৰুতে খাবলৈ দিলে নাক মূৰ কোচাই আহে। কিন্তু বহুত কষ্ট কৰি মেহনত কৰি কিন্তু আমি খুৱাইছিলোঁ। অলপ মানে ধমকিৰ সুৰত ক'লে নোখোৱাকৈ নাথাকিছিলে বাৰু। সেইকাৰণে মই আপোনালোককো কৈছোঁ, এইটো ছিজন, এই গ্ৰীষ্ম ছিজনতে এই বস্তুবিধ পোৱা যায়, পাছত আৰু নাইকিয়া হৈ যায়। অৱশ্যে ইয়াৰ জুচ বনাই ফ্ৰিজত থ'লে অলপ দিন খাব পাৰি, কিন্তু বহুত বেছি হ'লে ই এটা এলকহল হিচাপে হৈ যায়গৈ। গতিকে তেতিয়া খোৱাত অসুবিধা হৈ যায়। গতিকে মই এনেকৈও অলপ দিন খাবলৈ চেষ্টা কৰোঁ, লগতে মানুহজনকো তেনেকৈয়ে খুৱাওঁ। আৰু এই বস্তুবিধ সাধাৰণতে ডায়েবেটিছ ৰোগীসকলে খোৱাটো অত্যন্ত জৰুৰী, কাৰণ বিভিন্ন গৱেষকে গৱেষণা কৰি ইয়াক পাইছে। গতিকে এই ডায়েবেটিছৰ কাৰণে এই জামু, ক'লা জামু অত্যন্ত উপকাৰী। গতিকে সকলোৱে খাওক। ই চুলিৰ কাৰণেও ভাল, চুলিৰ গুৰিবোৰ মজবুত কৰি ৰাখে। আৰু চুলি পকাৰ যিটো উৎপাত বুলি ক'ব লাগে, কিছুমান মানুহৰ অতিপাত চুলি পকে, গতিকে সেই পকাৰ সমস্যাটোতো ই সমাধান কৰে।
গতিকে আপোনালোকক এয়া ক'লা জামু দেখুৱালোঁ, ক'লা জামুৰ বিষয়ে ক'লোঁ, সকলোৱে জানে। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে, ভাল পালে কমেণ্ট এটা কৰিব। যদি উপযুক্ত বুলি ভাবে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।